ৰাইজ ভালে আছে নে? ভালে আছে নে? প্ৰথমতে সমূহ সৰু পথাৰবাসী ৰাইজক আমাৰ গোটেই দলটোৰ তৰফৰ পৰা আমাৰ তৰফৰ পৰা অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই নতুন বছৰটোৱে আপোনালোকৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি আৰু হাঁহি কঢ়িয়াই আনক তাকে আমি কামনা কৰিছোঁ। যোৱা 2 বছৰ যেনেকৈ আমাৰ গোটেই জীৱনবিলাক খেলি মেলি হৈ গৈছিল, সেই সকলোবিলাক স্বাভাৱিক হওক তাকে আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকৰ সৈতে বহুতে গম পায় সৰু পথাৰখন মোৰ দ্বিতীয় ঘৰ বুলি ক'লেও কম নহ'ব। মোৰ সখীৰ ঘৰ ইয়াত, আপোনালোকৰ সকলোৰে অতি মৰমৰ আশ্চৰ্য বৰপাত্ৰ মণ্টু দা, এইবিলাক একেবাৰে ঘৰৰ মানুহ, গতিকে একেবাৰে ঘৰুৱা এটা অনুষ্ঠান। আশা কৰিছোঁ আপোনালোকে মোকো একেধৰণে আপোনালোকৰ ঘৰৰ বুলি আদৰি ল'ব। অনুষ্ঠান মুকলি কৰিছোঁ মই গোৱা এটি গীতেৰে। আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু আজি নিশাটো আপোনালোকৰ লগত থাকিম, গীত গাম, কথা ক'ম, চিনাকি হ'ম। বহুত বহুত ধন্যবাদ। উদযাপন সমিতিৰ সমূহ কৰ্মকৰ্তা বিষয়ববীয়াৰ লগতে সমূহ সৰু পথাৰবাসী ৰাইজক আমাৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকৰ লগত এনেকৈ চিনাকি হোৱাৰ সুযোগ দিয়াৰ বাবে। ধন্যবাদ।
ধন্যবাদ ধন্যবাদ राम किधर है गीता थोड़ा काम लो পিছফালে শুনিছে নহয় আপোনালোকে ভালকে শুনিছে নাই পিছফালে শুনিছে নাই এবাৰ মোৰ মায়ে ভাল পোৱা এটি গীত আপোনালোকৰ কাৰণে আমি পৰিৱেশন কৰিব বিচাৰিছোঁ মোৰ খুব প্ৰিয় আৰু মোৰ দৃঢ় বিশ্বাস আপোনালোকেও ভাল পাব গীতটি আমাৰ অতি শ্ৰদ্ধাৰ আমাৰ সকলোৰে অতি প্ৰিয় প্ৰায়তঃ জয়ন্ত হাজৰিকাদেৱৰ এটি গীত আশা কৰিছোঁ শুনি ভাল পাব পথাৰ ভৰ ৰখাল তেওঁ কিয় লাগে উকা তেওঁ কিয় লাগে উকা মোৰ মন পথাৰতে তই ৰবি হৈ জীপাল ৰখাল তেওঁ কিয় লাগে উকা তেওঁ কিয় লাগে উকা এই আকাশ বৰ বিশাল এই পথাৰ বৰ ৰখাল Thank you. ধন্যবাদ